টাটা জয় আমাৰ ভতিজাজনীও বেমাৰ হৈ আছে কাহ চৰ্দি ৱেলকাম টু মাই চাম্বি ব্লগ আপোনালোকে চাইছে মোৰ চাম্বি ব্লগৰ ভিডিঅ' তেনেহ'লে আজি বেলেগ অলপ ভিডিঅ' আৰু মানে বহুত দিন হ'ল ভিডিঅ' দিব পাৰা নাই কি হৈছে কি কথা মানে আৰু কি ক'বি আৰু মোবাইলটো ৰিচাৰ্জে নাই এই ভাইটি এজনে কৈ দিলে আৰু সেইটোৱে বহুত আৰু 1 লাখ থেংক ইউ দেই ৰিচাৰ্জ কৰি দিয়াৰ কাৰণে একেবাৰে আৰু বহুত দিনৰ মূৰতে আৰু ওলাইছোঁ আৰু ৰিচাৰ্জ নাই কাৰণে আৰু এতিয়া মানে কি এই ভাগন ছোৱালী মানে কেতিয়াবাই মানে ভিডিঅ' এটা বনাই থোৱা আছে তাৰপিছত মানে আনিব যাওঁ তেনে ব'লক আমি গৈ আহোঁ আৰু আমাৰ এইফালে চা আমাৰ এই ভতিজাজনীও বেমাৰ হৈ আছে কাহ চৰ্দি আপোনালোকে আশীৰ্বাদ দিব আৰু সোনকালে ভাল হ'ব লাগে জয় আই অসম এবাৰ জয় আই অসম জয় আই অসম তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আশীৰ্বাদ দিব দেই আমাৰ ফেমিলিয়ে আশীৰ্বাদ দিব সোনকালে আৰু পোৱালিটো ভাল হৈ যায় তেনেহ'লে ব'লক আৰম্ভ কৰোঁ প্ৰথমতে গাইছ একে পূৰা অকণমান ঠেলাত লৈ কিনি ঘূৰাই ফুৰি লওঁ তাৰপিছত সেইদিনাখন ব্লগ এটা বনাই থোৱা আছেই আমি সেইটো কি কয় ভিডিঅ'টো মানে এতিয়া দি দিম আৰু ডিষ্ট্ৰিক্ট কৰি কিনি আহোঁ একেবাৰে একো এটা মনে নাই তথাপি আৰু চাব আৰু চিম্পুল ব্লগ কেবল চলো বাচ্চা পোন প্ৰথমে উঠনে পৰেগা গাইছ পাত কেইটামান লৈ লওঁ ইয়াক বহাবলৈ লেতেৰা হৈ আছে ঠেলাটোত দে ব ইয়াত ব নহ'ব লেতেৰা লাগিব ব দে ব বেমাৰ ভাল হৈ যাব দে আশীৰ্বাদ দি দিলোঁ দে ইয়াতে ব টুপুককৈ বহি দে চিমেল নাই ব একো নহয় ব অঁ দে আচ্ছা হ'লেও চকাৰ পৰা হাতটোৱে চকাত চাবি হাত লাগিব এইফালে চা বাই দি দে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো এইফালে চা ভিডিঅ'টো চাই থাকিব কৈ দে মাতটো ফুটা নাই দিয়ক তেনে আগলৈ যাওঁ বোলো আৰম্ভ কৰোঁ ব'ল সেইটোতো তেনেহ'লে মই দোকান গৈ আছোঁ এতিয়া আপোনালোকে চাই দিব পূৰা দোকানটো গৈ লওঁ আপোনালোকে পূৰা ভিডিঅ'টো দিয়ক আৰু মই দোকানটো গ'লে আপোনালোকে সেইদিনাখনৰ ভিডিঅ'টো চাই লওক আৰু ধুনীয়াকৈ দোকান গৈছে দেখিছেনে পূৰা মজাকৈ তেতিয়াহ'লে এইফালে একদম মানে এতিয়া এইফালে যাব গোৰ্খা টাউন এতিয়া আমি যাম ইফালে গোৰ্খা টাউন ইফালে অবং পথাৰ যাম ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো পূৰা চাই থাকিব মই যেনে দোকান গৈ বাই আৰু চবেই আশীৰ্বাদ দিব যদি আহিব তেন্তে ইফালে দি আহে নাই ইফালেদি পু পাই বাজি আছে এইটোৱে হ'ল জামুগুৰি ষ্টেচনটো পু পা বাজি আছে ঐ ইফালেদি আমাৰ ট্ৰেইন আহিব এইফালেদি আহিব এতিয়া পৰ কাটিংটো এইফালে দি আছে এইফালে ডাইৰেক্ট বৰপথাৰ এইফালেতো নহয় একদম জামুগুৰি ষ্টেচনটো চব পাইছে সেইটো দেখিছেনে একো মই দেখা নাই ৰ'দৰ কাৰণে একো দেখি পোৱা নাই ট্ৰেইন আহি আছে ধুনীয়াকৈ মাৰ্কটা চিং হ'ব যেন লাগিছে এইটো মালটনাটো আহিছে বাৰু কৰ্চিং হ'ব নেকি সেইকাৰণে এইটো ফ'ৰ কাটিঙত ৰখি আছে এইটো পেচেঞ্জাৰ নহয় এইটোতো বৰপথাৰ পৰা আহিছেহে ফাইনেলি গাইছ তেনেহ'লে এইটো আহি গ'ল আমাৰ একেবাৰে ৰেলগাড়ীখন এতিয়া একদম আহি আছে আৰু ভাবা ভাগিনজনী বাইদেউ আহি আছে বাই গ'ল পূৰা সোনকালে আহি পাইছে গাড়ীখন কি নহওক বলক লৈ আহোঁ বলক এতিয়া ক'ত বা আছে বা বিচাৰি ফুৰিবলগীয়া ক'ত আছে বা আহি ক'ত আছ তহঁতি জলদি ওলা ইফালে যাওঁনে একেবাৰে এই পাই গ'লোঁ আৰু একদম আহি পালি ভালকৈ ব'ল মই নাখাবি জাষ্ট ফাইনেলি ঘৰ পাই গ'লোঁ এতিয়া পূৰা ধুনীয়াকৈ আৰু ঘৰ আহি পালোঁ এতিয়া পূৰা ড্ৰেছ চেছ লৈ ল'লোঁ পূৰা মাক্কা পূৰা কাম কৰিব আছে অকণমান ঘৰ চফা আছে বাইক আছে এইবিলাক কাম কৰিবি এতিয়া এইবিলাক দেখিছেনে এইকেইটা হাঁহকেইটা দানা খুৱাব লাগিব কেইটা মোৰ পকৰতে ৰখি থাকে পূৰা দেখিছেনে মই মানে থকালৈকে এইকেইটা মোক পিছে আহি থাকিব একো এটা নোখোৱালৈকে এতিয়া বৰ্তমান এইকেইটা খুৱাই লওক সেইটো একেবাৰে ধান লৈ এইকেইটা চব পূৰা ৰখি আছে মোক পাৰও আহি গ'ল দেখিছেনে পাৰ হওক যি হওক চব আহি গ'ল দেখিছেনে এতিয়া দেখিছেনে পূৰা এতিয়া গমেই পাই যায় মানে ওপৰতে চাউলটো চিকিয়াব বুলি সেইকাৰণে ধান আছে নিছোঁ আহিলে পূৰা দি লওঁ আৰু নে কি মাক্কা এতিয়া থ'বলৈ নোৱাৰি নহয় হ'লেও আহি যাব এটা দি লওঁ ল খা মাক্কা
দেখিছে নাই মই আহিলে মানে চব আহি যায় এইকেইটা ততে নিদিয়ে অকণমানো তত নিদিয়ে মাকা চব ওচৰত আহিব আৰে আৰে দেখিছে নাই মাকা সিহঁতৰে মানে বেছি খক ওপৰত দিল ল আহি গ'ল মোৰ হাঁহ আৰু এবাৰ ওপৰত দি লওঁ হৈ গ'ল আৰু তহঁতৰ কাৰণে খাই ল ফটাফট খা খুৱাই লৈছোঁ আৰু দেই মোৰ পোৱালি হয় এইকেইটা মোৰ পোৱালিকেইটা দেখিছে নাই মোৰ পোৱালিকেইটা গিৰাই পেলালেহে চেচ আৰু এইকেইটা পোৱালি ইচ যিহে খক দেখিছেনে ইচ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰি দেখোন তেনেকৈ চাই থাকিব দেই পূৰা মন দি জোকা দি আৰু মাক কাক আহিছে মাটি চাটিৰ পৰা উঠালোঁ কাম এইফালে ৱালা বিচাৰি আছে এইফালে মই ধুনীয়াকৈ কাম কৰি আছোঁ ইয়াত ধুনীয়াকৈ ইয়াত মাটি উঠাই ল'ম তাৰপিছত ঘৰৰ কাৰণে মাটি তেনে ভিডিঅ'টো চাই থাকিব দেই একেবাৰে লাষ্টলৈ তেনে ৰ'ব মাটিটো চপাই মেলি ভালকৈ পাতি আছোঁ তেনে বাই ফাইনেলি ৰাস্তাটো কমপ্লিট হৈ গ'ল এতিয়া গাড়ী চাই আহিবলৈ পূৰা মজা আছে অলৰেডি আহিলোঁ পূৰা ধুনীয়াকৈ কমপ্লিট কৰি দিলোঁ যেনেকুৱা ইয়াৰ পৰা এইফালে বনাই দিলোঁ পূৰা এতিয়া টেনশ্যন নাই একেবাৰে আমাৰ ঘৰ আহিব হ'লে পূৰা অহল বহল আগতে ঠেক আছিলে এতিয়া পূৰা বনাই দিলে দেখিছেনে একদম ইয়াৰ পৰা হাইট তাৰলৈকে বনালোঁ কমপ্লিট এইফালে লাইট জ্বলি থকাটো মোৰ ঘৰ তেনেহ'লে আৰু প্লিজ লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব তেনেহ'লে বাই তেনেহ'লে টাটা তেনেহ'লে জয় আই অসম বাই টাটা জয় আই অসম জয় আই অসম